স্কুলৰ ভিতৰত পাঠদান গ্ৰহণ কৰি থকা শিক্ষাৰ্থী বাহিৰত হাতে হাতে বন্দুক লৈ পহৰা বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ আশে পাশে বনৰজা স্থান যোৰহাটৰ মৰিয়নি বৃহস্পতিবাৰৰ নিশা নাহৰ ফুটুকীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত 10 বছৰীয়া এটি শিশু তাৰ পিছতেই অঞ্চলজুৰি তীব্ৰ আতংক তাৰ মাজতো পাঠদান অব্যাহত মৰিয়নি জাতীয় বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয়ত বন বিভাগৰ পহৰাৰ মাজতে চলিছে পাঠদান বন বিভাগৰ এই কাৰ্য সঁচাকৈ প্ৰশংসনীয় মৰিয়নিৰ ফৰেষ্ট কলনীত এতিয়া পিঞ্জৰা পাতি এইদৰে শিক্ষাৰ্থীসকলক সকলোৱে পাঠদান কৰাত সহায় কৰিছে বন বিভাগে বন বিভাগৰ এনে কাৰ্যক আদৰণি জনাইছে অঞ্চলবাসীয়ে সঁচাকৈ এই কাৰ্য প্ৰশংসনীয় নিউজ ডেস্ক রিপোর্ট ডিব্ৰুগড় বাৰ্তা।